হেল্ল' বন্ধুসকল সকলোকে আপডেট আছাম এজ এ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ ঢকুৱাখানালৈ। মোৰ লগত আছে এয়া মিতিল যাব, এক গাইড বহি আছে। মিতুল যাব বিখ্যাত ড্ৰাইভাৰ। আমি যাম মানে ঢোল আমাৰ দুটা আছে আৰু এটা আমি ঢোল আমাৰ হুঁচৰি গাবৰ কাৰণে লাগে, গতিকে আমি আনিবলৈ গৈ আছোঁ। অ'কে, গৈ থাকিম, দেখাই থাকিম, ভিডিঅ'টো স্ক্ৰীনৰ পৰা চাই থাকিব। যিহেতু আমাৰ দুটা ঢোল আছে, মানে কি হয় এতিয়া হুঁচৰি গাবলৈ আৰু ঢোল লাগে। আমি ঢোল কিনিবলৈ আহি আছোঁ ঢকুৱাখানাত। এয়া চাওক, ঢোল আছে, এয়া মিতিল আছে, এয়া পাপুল আছে। আচলতে মানে ঢোল কেনেকুৱা কিনিব লাগে, কি কৰিব লাগে, সকলোবোৰ আমি আপোনালোকে ভিডিঅ'টোৰ মাজেৰে যোগেদি আপোনালোকক জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অলৰেডি আহি ঢকুৱাখানা পাই গ'লোহি। এতিয়া জলদি ঢোল ক'ত আছে, ঢোলৰ দোকান ক'ত আছে আমি বিচাৰিব লাগে। গতিকে যিহেতু বিহুৰ বতৰ ন, গতিকে বহুতেই মানুহ হৈছে আমাৰ ঢকুৱাখানা চাৰিআলিত। ঢকুৱাখানাত ট্ৰেফিক জাম চাওক না বে, তামাম ট্ৰেফিক জাম, বহুত টাইম ৰৈ থাকিবলৈ গৈছে এনেদৰে। ট্ৰেফিক মাৰো বুলি মুঠতে ঢোল লাগে বে, ঢোল লাগে। ঢকুৱাখানাত কিন্তু আজি তামাম মানুহ হৈছে, আগতে ইমান মানুহ নহয়। একচুৱেলি মানে বিহু বজাৰ কৰিবলৈ মানে প্ৰায় মানুহবোৰ আহিছে। আমাৰ মানে এইফালে চাওক গাড়ী কেনেকুৱা হৈ আছে চাওক, চাওক গাড়ী একদম তামাম যাম, মানে বৰ দীঘলীয়া যাম। পাকলা হৈ গৈছোঁ, যাম দেখি পাকলা হৈ গৈছোঁ, বহুত টাইম ৰখিবলগীয়া হৈছে। যেনি মানুহে অকল অলৰেডি আহি আমি ঢকুৱাখানা পাই গ'লোহি। ইয়াতে আমি গাড়ী অলৰেডি পাৰ্ক কৰি ল'লোঁ। এতিয়া আমি যাওঁ, এতিয়া আমি ঢোল কিনিবলৈ। অলৰেডি আহি ঢোলৰ দোকান পাই গ'লোহি। ওপৰত আছে এখন, দেখিছেনে ঢোলৰ দোকান। গতিকে বলক ঢোল চাই লওঁ আৰু ভাল ঢোল এটা লৈ লওঁ। ওপৰত আছে, আমি এতিয়া ওপৰলৈ উঠি আহি আছোঁ। কেনেকুৱা ঢোল পাওঁ দেখাবলৈ চেষ্টা কৰিম। এইটোৱে হৈছে ঢোলৰ গুদাম। গতিকে ইয়াত চাওক না, বহুতেই ঢোল আছে। কিছুমানে অৰ্ডাৰ কৰি থৈছে আৰু কিছুমানে বনাবলৈ দি থৈছে। এইখিনি হৈছে নাগাৰা, চাওক। বছৰ কৰোণাৰ কাৰণে আমাৰ বহাগ বিহুটো মানে কি হয়, আমি উদযাপন কৰা নাছিলোঁ, হুঁচৰি বন্ধ হৈ আছিলে। দাদাকে এইবাৰ মানে যিহেতু আমাৰ বহাগ বিহু হ'ব, ঢোলৰ মানে সমাগম কেনেকুৱা হৈছে? ঢোল বিক্ৰী গৈছেনে, ধুনীয়া গৈছেনে? দাদাই কৈছে মানে ঢোলৰ বিক্ৰী ঠিকে আছে বুলি কৈছে এবাৰ। আগতে মানে কি হয়, কৰোণাৰ কাৰণে যিহেতু আমাৰ বিহুটো ষ্টপ হৈ গৈছিলে, কিন্তু এইবাৰ আমি বিহু এৰাত নাই, বিহু মাৰিবই লাগিব। গতিকে আমি ঢোল চাব আহিছোঁ, আপোনালোকো দেখাম। ঢোলৰ দোকানত ভিৰ চাওক না বে, বহুতেই সিবাৰ কৰোণাৰ কাৰণে বিহু মাৰিব নাপালে। গতিকে এবাৰ বহুতেই ঢোল কিনিব আহিছে, তামাম ভিৰ। গতিকে আপোনালোকে টাউনখনলৈ এটা মন কৰক না, য'তে ত'তে যান বাহনবোৰ থৈ দিছে, এনেদৰে আচলতে থ'ব নালাগে, ভালদৰে পাৰ্কিং কৰি থ'ব লাগে যান বাহনবোৰ। পাছফালে বহুত নেচাৰেল ভিউ হয়, চাওক, আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ। কি মজা লাগিছে বে, তামাম মজা লাগিছে। এইটো হৈছে আমাৰ ঢোলটো, আমি চিলেক্ট কৰিছোঁ এইটো ঢোল। দাদা এতিয়া বৰ্তমান আমাৰ ঢোলটো টানি আছে। দাদা যিহেতু ঢোলটোৰ দাম তামাম লৈছে, গতিকে ভালকৈ টানি মেলি অলপ দেৰ আছে। আমাৰ ঢোলটো কেনেকুৱা, বঢ়িয়া নে? বঢ়িয়া হ'বনে? আমাৰ ঢোলটো টানি আছে ন, কেনেকুৱা হ'ব ঢোলটো? ভাল হ'ব ন? মানে লালিটো অলপ খাই দিব লাগিব ন? মাতটো শুনিম মানে আমি আপোনালোকক বজাই শুনাম মানে ঢোলটো কেনেকুৱা হয়। চব টানি আছে ঢোলটো, দাদা টানি আছে ঢোলটো। অলৰেডি আমি ঢোল লৈ ল'লোঁ। এইটো চাওক, 4000 লৈছে, 4000। বহুত ধুনীয়া ঢোল হয়। বাণিজ্য মেলাটো একপাক সোমাই যাওঁ নে কি কয়? ঢকুৱাখানালৈ আহি থাকোঁতে এনেকৈ বাছ ষ্টেণ্ডৰ কাষত এনেকৈ বাণিজ্য মেলা হৈছিলে। বাণিজ্য মেলাত আমি সোমাই আছোঁ। কি আছে কি নাই ঘৰবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো চাই থাকিব। ভাই পচন্দ আছেনে? পচন্দ চাহ কি লাগিব চাই লওক। ফিটা পাম জানো? নাপাম। ইয়াত এনেদৰে বজাৰ চজাৰ কৰি এনেদৰে খেলিব পৰা ব্যৱস্থা আছে। কণ মাইনা মাইনী তামাম খেলিছে আৰু এনেকুৱা মানুহ বহুত মানুহ বিহু বজাৰ কৰিবলৈ বহুত মানুহ ওলাই আহিছে।
মানে কি হয় আমাৰ ওচৰতে ঢকুৱাখানা টাউন হয় ন ঢকুৱাখানা টাউনলৈ মানে বিহু বজাৰ কৰিবলৈ সকলোবোৰ মানুহ ওলাই আহে বহুত মানুহ ভিৰ হৈছে ইয়াতে যিহেতু ৰাতিপুৱা গৰুক মাহ হালধি খানিব লাগিব যিহেতু মাটিমাহ লাগিব গতিকে মাটিমাহ অলপ কিনিলোঁ ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব অলৰেডি আমাৰ ঢোলটো হৈ গ'ল আৰু আমাৰ পাপল চাপলতে বজা চজা কৰিলে অলৰেডি আমি এতিয়া ঢোলছিলোঁ এতিয়া আমি ঘৰলৈ আহি আছোঁ এনেই সৰু সুৰাকৈ মানে ভিডিঅ' এটা বনালোঁ যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই হ'লে ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু মানে কি হয় মই এতিয়া ভিডিঅ' দিব পৰা নাছিলোঁ মোৰ মানে কি হয় ফাকুৱা ভিডিঅ' এটা বনাইছিলোঁ ফাকুৱা ভিডিঅ'টো মানে কপিৰাইট ষ্ট্ৰাইক লাগি গ'ল সেইটো মানে মই ভিডিঅ' দিব পৰা নাছিলোঁ সকলোলৈ আপডেট আছাম তৰফৰ পৰা বহুতেই হিয়া ভৰা শুভকামনা থাকিল আপোনালোকৰ দিনটো ভালেই যাওক ৰঙালী বিহু ভালদৰে উদযাপন কৰক তাকে আশা থাকিল আৰু চ' এইটো ভিডিঅ' দিলোঁ যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট চেনেলটো শ্বেয়াৰ কৰি দিব অ'কে আজিলৈ এৰিলোঁ বাই বাই